কিমান সিনসিয়াৰিটি আছে হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াৰ কিছুমান কথা তেখেতে আগৰ দিনা কোৱা কথা পিছৰ দিনা পাহৰি যায়। গতিকে মই সিদিনাও কোকৰাঝাৰত সাংবাদিকসকলক অনুৰোধ কৰিছোঁ যে একবাৰ আৰু সোধকচোন তেখেতে কি কয় বুলি পেলাই। তো গতিকে আজি চাওক, বড়োলেণ্ডৰ বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে বা অইন জনগোষ্ঠীবিলাকৰো সমস্যা আছে। এই সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান কৰাৰ কাৰণে আমাৰ অলপ দূৰদৰ্শী চিন্তা লাগিব। অকল পলিটিক্যাল চিন্তাইদি নহ'ব, কাম কৰাৰ কাৰণেও মানসিকতা লাগিব। তো সেইকাৰণে যোৱা 5টা বছৰত বড়োলেণ্ডত শান্তি আহিল। তেখেতৰ 17টা বছৰত না শান্তি, না সম্প্ৰীতি, না সমন্বয়, না নিৰাপত্তা তেনেকুৱা একো পৰিৱেশ দেখা পোৱা নাছিলে। গতিকে আজিৰ সময়ত UPPL দল হিচাপে আমাৰ চিন্তাটো বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণক লৈ এই জনসাধাৰণৰ ন্যায়, এই জনসাধাৰণৰ নিৰাপত্তা, এই জনসাধাৰণৰ শান্তি সম্প্ৰীতি উন্নয়নটো লৈ পেলাই আমি কাম কৰি আছোঁ। গতিকে সেই এজেণ্ডাৰ ভিতৰত যিটো আহে এই কামটোকে আমি কৰি যাম। দলত এতিয়ালৈকে ইয়াৰ বিষয়ে আলোচনা হোৱা নাই। দলে যেতিয়া আলোচনা কৰিব মই আপোনালোকক জনাই দিম। চাওক, বহুত সময়ত বহুত কথাবিলাক বহুত মানুহৰ পৰা ওলায় আৰু সেই কথাবিলাক পাৰ্টিৰ সিদ্ধান্ত নহয়। গতিকে আজি আমাৰ দিল্লীত চৰকাৰ আছে, দিছপুৰত চৰকাৰ আছে, কাউন্সিলতো আমাৰ চৰকাৰ আছে। চ' সেই হিচাপে আমাৰ দলীয় কাম কাজবিলাক, চিন্তাধাৰাবিলাক, সেই কথাবিলাক মনত ৰাখি আৰু অনাগত দিনত ৰাজনীতিটো সুস্থভাৱে আগুৱাই নি এই অঞ্চলৰ সমাজ গঠনৰ কাম কৰিবলৈ যি ৰাজনীতি দৰকাৰ হয় এই ৰাজনীতিটো আমি কৰি যাম। ইয়াৰ কাৰণে আমাৰ দলীয় কৰ্মী কোনোবা এজন দুজনে কিবা কথা নিজৰ ব্যক্তিগত মন্তব্য দিব পাৰে, এইবিলাক আমি দলীয় মজিয়াত বহি কথা পাতি এইটো ঠিক কৰিম। চাওক, মই পাৰ্লিয়ামেণ্টৰ কথাবিলাক লৈ পেলাই আজি ক'ব নিবিচাৰোঁ, পিছত কেতিয়াবা এনালাইচিছ কৰিলে ক'ম। এটা লাইন কিবা এটা কথা কৈ দিম, কোনোবাই ভুল বুজিব, কোনোবাই ভাল বুজিব, এইটো ধৰিব নোৱাৰে। গতিকে কিবা এটা নেশ্যনেল লেভেলৰ ইছ্যু বা নেশ্যনেল লেভেলৰ কথাবিলাক পাতিব লাগিলে বহি পেলাই দীঘলীয়াকৈ পাতিব লাগিব, তেতিয়াহে ভালকৈ এনচাৰবিলাক দিব পাৰিম।